নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? আপোনালোকৰ সকলো ভালেই আছে আৰু সুস্থ আছে। মোৰ খবৰ মজা আৰু আজি যাম ঘৰলৈ, গতিকে খবৰটো একদম মজা হৈছে আৰু ভাবিলোঁ মই ঘৰলৈ যাম। তাত সাহিত্য সভা পাতি আছে তিৱা, যাম চাম আৰু আপোনালোকৰ কাৰণে মই ভিডিঅ' বনাই লৈ আহিম কষ্ট কৰি। আৰু মোৰ চেনেলটো আপোনালোকে প্লিজ ছাবস্ক্ৰাইব কৰিবচোন আৰু ভিডিঅ'বোৰ শ্বেয়াৰ কৰি দিব অকণমান, তেতিয়া দুই এজনে পাব প্লিজ। আৰু যিসকলে ছাবস্ক্ৰাইব কৰিছে একদম হৃদয়ৰ পৰা আপোনালোকক বহুত বহুত ধন্যবাদ। প্লিজ আপোনালোকক কৈছোঁ, প্লিজ আপোনালোকে অকণমান শ্বেয়াৰ কৰি দিব, তেতিয়া দুই এজনে পাব। আৰু মই আছোঁ বৰ্তমান ঘৰটোৰ ভিতৰত, মানে বাৰান্দাত বহি আছোঁ, ৱালতে বহি আছোঁ। আৰু আপোনালোকক যাম সাহিত্য সভালৈ তিৱা, আৰু আপোনালোকৰ কাৰণে মই কষ্ট কৰি ভিডিঅ' বনাই আনিম। আৰু বৰ্তমান মই ভিডিঅ'টো বনাইছোঁ এটা কাৰণ, মই সিদিনা 1 মাহমান হৈ গৈছে এটা মই মিঠা ৰেচিপি আগবঢ়াইছিলোঁ আৰু খাবলৈ মানে ইমান সোৱাদ হৈছিল, কম বস্তুৰে কম সময়তে বনাইছিলোঁ, খাবলৈ খুবেই টেষ্টি হৈছিল। ভাবিলোঁ ভিডিঅ'টো আপোনালোকক দেখাই দিওঁ আৰু যিসকলে বনাই খাই মানে খাব পাৰিব, বহুত কম সময়ত কম বস্তুৰে এটা সোৱাদ লগা মিঠাই, ভাবিলোঁ আপোনালোকৰ কাৰণে আগবঢ়াই দিওঁ। আৰু সম্পূৰ্ণ ভিডিঅ'টো চাব, শেষত জনাব আপোনালোকৰ কেনে লাগে। আৰু সিদিনাখন আমি কাজিৰঙাৰ পৰা উভতি আহোঁতে মৃত্যুঞ্জয় মন্দিৰত সোমাইছিলোঁ, তাত সোমাইছিলোঁ কিন্তু আমি সেয়া নকৰিলোঁ, বাহিৰৰ পৰা নমু কৰিলোঁ, ভিতৰত আমি নোসোমালোঁ। আমি মাছ মাংস খাই আহিছিলোঁ, যিহেতুকে আমি ভিতৰত সোমোৱা নহ'ল। বেলেগ এদিন যাম ভিতৰত আৰু সেই ভিডিঅ'টো বাৰু আগবঢ়াম আপোনালোকৰ কাৰণে, বেলেগ এদিন যাম। কিন্তু মিষ্টাৰ আহিলে যাম, বৰ্তমান মিষ্টাৰ গ'লগৈ এই গাড়ীবোৰ। চ' সম্পূৰ্ণ ভিডিঅ'টো চাব আৰু শেষত জনাব আপোনালোকৰ কেনে লাগিল। হেল্ল' গাইজ, এবিধ মিঠাই বনাওঁ বুলি ভাবিছোঁ, মই পেৰা বনাম বুলি ভাবিছোঁ। নাজানো কি হৈ গৈ, মই মাত্ৰ 5বিধ বস্তুৱে ব্যৱহাৰ কৰিছোঁ। এয়া হৈছে গাখীৰ, পাউডাৰ গাখীৰ আৰু লং ইলাচি লৈছোঁ, চেনি লৈছোঁ 1 কাপ, আৰু ইয়াত লৈছোঁ কেইটামান আলমণ্ড আৰু কাজু। চাই থাকিবচোন ভিডিঅ'টো কেনেদৰে বনাওঁ। মই একদম চিম্পুলভাৱে বনাম মোৰ ষ্টাইলত, ভিডিঅ'টো সম্পূৰ্ণ চাব। যিকণ গাখীৰ দেখাইছিলোঁ গাখীৰকণ দি দিলোঁ আৰু লং ইলাচি দুটা দি দিছোঁ, এতিয়া অকণমান ফুটিবলৈ দিম। আৰু চেনিকণ মই অকণমান মিহি কৰি ল'লোঁ, ইমানো মিহি কৰা নাই, অকণমান, যিহেতু গলি ইয়াত আঠাটো লাগিব লাগিব। গাখীৰ গৰম হৈ আহিছে মোৰ, ভালদৰে লৰাই থাকিব লাগিব এইখিনি। মই এতিয়া ইয়াত আধা চেনি ব্যৱহাৰ কৰিম, মই 1 কাপ চেনি লৈছিলোঁ, আধা দি দিছোঁ। এতিয়া এইখিনি ভালদৰে মিশ্ৰণ হোৱালৈকে লৰাই থাকিম। সানি লৈছোঁ আৰু লৈ লৈছোঁ। এতিয়া অকণমান ঠাণ্ডা হ'ব দিলোঁ আৰু এনেদৰে
যাব লাগে, তেতিয়া খাবলৈ বেছি